নমস্কাৰ সকলোলৈকে মোৰ চেনেল আৰতি দেৱী অসমীয়া ছোৱালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰেচিপি এতিয়া আহক মোৰ পাকঘৰলৈ। কণীৰ বগা তৰকাৰীখনৰ বাবে এয়া মই বস্তুখিনি যোগাৰ কৰি ল'লোঁ। এয়া পিঁয়াজ অলপ মই পেষ্ট কৰি লৈছোঁ আৰু এয়া আমণ্ড বাদাম কেইটামান লৈছোঁ আৰু এয়া আলু বইল কৰি লৈছোঁ, পনীৰ বইল কৰি লৈছোঁ আৰু এয়া মছলাৰ বাবে লৈছোঁ জিৰা, তেজপাত আৰু অকণমান গৰম মছলা। বৰ বিশেষ মছলা নিদিলেও হ'ব। এয়া মই পিঁয়াজ আৰু নহৰুৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ, নহৰু বেছি দিব নালাগে, অকণমান নহৰু 2 ফুটা বা 3 ফুটা নহৰু দিলেই হ'ব, বেছি দিলেও বেয়া লাগে। গতিকে এয়া মই বইল আলুখিনি দি ল'লোঁ, লৈ এইখিনি অলপ টাইম মই ভাজি থাকিম। অকণমান সময় বেছিকৈ ভাজ খালে মানে খাবলৈ অলপ টেষ্ট হয় আৰু এয়া মই দি দিলোঁ বাদামৰ পেষ্টখিনি, যিখিনি মই কাঠবাদাম থৈ দিছিলোঁ সেইখিনি মই এয়া দি দিছোঁ ইয়াত গুড়া কৰি। এতিয়া এইখিনি অলপ টাইম এনেকৈ ভাজিব লাগিব। ইয়াত কিন্তু হালধি নিদিব দেই, নিমখহে দিব। হালধি দিলে বগা নহ'বই তৰকাৰীখন। ইয়াত মই মছলাকণ দি দিছোঁ, তেজপাত আৰু বেছি মছলা দিব নালাগে এইখন তৰকাৰীত, কম মছলাতে হৈ যাব। হালধিটো খালি নিদিব, হালধিটো দিলে মানে তৰকাৰীখনটো বগা হৈ নাথাকিবই দিয়কচোন। এয়া মই অলপ ভাজি আছোঁ এতিয়া। আদা অকণমানো থেতেলিয়াই দিব, ইয়াতে ভাল লাগিব খাবলৈ। আৰু আপোনালোকে চাগে ভাবিছে কি বনাইছে এয়া আৰতিয়ে, পায়স বনাইছে নে তৰকাৰী বনাইছে, কিন্তু এয়া তৰকাৰীয়ে হয়। দেখিবলৈ বগা কিন্তু খাবলৈ কিন্তু বৰ সোৱাদ হৈছিলে। আমি খাওঁতে আমি নিজে গম পাইছোঁ আৰু আপোনালোকক খুৱাব পৰা নাই বাৰু। কিন্তু আপোনালোকে যদি কেতিয়াবা ভাবে এনেকৈ বনাই খাওঁ বুলি, তেতিয়াহ'লে বনাই খাই চাব পাৰে। গৃহিণীসকলৰতো এনেকুৱা হয়ে দিয়কচোন ন, পাকঘৰলৈ গ'লে কি বনাম কি কৰিম, বস্তু থাকিলেও কেতিয়াবা আইডিয়াটো পোৱা নাযায়। কেতিয়াবা অলপ মানে ইউনিক খাবলৈ মন যায় দিয়কচোন, তেনেকৈ বনাই খাওঁ বুলি ক'লে খাব পাৰে। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। এয়া মই কণীকেইটা দি দিলোঁ। এতিয়া উতলিবলৈ দিব লাগিব অলপ টাইম। বাদামৰ সোৱাদটোৰ কাৰণে তৰকাৰীকণ মানে বহুত ধুনীয়া লাগিছিলে খাই। এয়া হৈছে আৰু উতলিছে আৰু এতিয়া এয়া তৰকাৰী খাব পৰা হৈ গ'ল। এতিয়া আহক অন্য এটা ৰেচিপিলৈ। এয়া মই ৰঙালাওৰ আগ বাৰীৰ পৰা ছিগি আনিলোঁ। এয়া দেখিছেনে ৰঙালাওৰ ফুল, এই ৰঙালাও ফুলটো কণীৰ লগত ভাজি খাই বৰ ভাল লাগে। আমাৰ ছোৱালীকেইজনীয়ে কিন্তু খুব ভাল পায়। এয়া মই ৰঙালাওৰ ঠাৰিৰে মই সৰিয়হ দি পেলাই মাছৰ জোল বনাম। এয়া মই বস্তুখিনি যোগাৰ কৰি ল'লোঁ, সৰিয়হ অলপ বটি লৈছোঁ আৰু এয়া মছলাখিনিও যোগাৰ কৰি লৈছোঁ। এয়া চাওকচোন, পিঁয়াজ, আদা, নহৰু, তেজপাত তেনেকৈ লৈছোঁ আৰু এইখিনি কাটি লৈছোঁ ঠাৰিখিনি আলু এটা দি। আৰু এয়া চাওকচোন, মোৰ কেৰাহীখনৰ এইখন ঢাকোনখনৰ অৱস্থাটো কি কৰিলে, ক'লা হেণ্ডেলডাল যে মোৰ হাজবেণ্ডে সেইটো মানে এৰুৱাই পেলালে। মই লগত থাকোঁতে এইটো কিনিছিলোঁ আৰু তেওঁক মই এইটো দি থৈ আহিলোঁ, তেওঁ ব্যৱহাৰ কৰি আছিলে। তাৰপিছত তেওঁ এই ওপৰৰ ক'লা যিটো হেণ্ডেল হয় সেইটো এৰুৱাই পেলালে। এয়া মই পিঁয়াজ নহৰুখিনি এয়া ভাজি লৈছোঁ, পাঁচফোৰণ দিছোঁ কেইটামান তেলত। পিঁয়াজ নহৰু আদাখিনি মই এয়া অলপমান ভাজি লৈছোঁ, ৰঙচুৱা হোৱালৈকে অলপমান ভাজিব। এয়া মই অলপ ভাজি লৈছোঁ, তেজপাত দিছোঁ এখিলা। আপোনালোকে পৰিমাণ অনুযায়ী বস্তু দিব আৰু কিমানখিনি বস্তু বনায়। এয়া মই দি দিলোঁ ৰঙালাও ঠাৰিখিনি আৰু আলু যে কাটি লৈছিলোঁ, এয়া মই দি দিছোঁ। এয়া অলপ টাইম ভাজিব লাগিব। এনেকৈ অলপমান লেৰেলা হোৱালৈকে ভাজিব, মাজে মাজে অকণমান ঢাকোন লগাই দিব। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দি ল'ব আৰু হালধি দি দিব আপোনালোকৰ পৰিমাণ অনুযায়ী। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয়, চাওকচোন। এয়া লাওৰ ঠাৰিখিনি, লাও আগৰ ঠাৰিখিনি আৰু আলু দি যে এতিয়া ফ্ৰাই কৰি লৈছোঁ। ইয়াত মই এতিয়া সৰিয়হখিনি দি দিম অলপ পিছত, অলপমান ফ্ৰাই হৈ ল'বলৈ দিম। বৰ ধুনীয়া গোন্ধ এটা আহিছে।
এয়া মই সৰিয়হখিনি ইয়াত দি দিলোঁ। তাৰপিছত এতিয়া অলপ ভালকৈ লৰাই দিব লাগিব। বৰ বিশেষ মছলা এনেকৈ সৰিয়হৰ তৰকাৰীত নিদিলেও হয়, মছলা নিদিয়াকৈও এনেধৰণৰ তৰকাৰীসমূহ ভালেই লাগে। তথাপিও মই ইয়াত অকণমান জিৰা গুড়া আৰু ৰঙা জলকীয়াৰ গুড়া দি দিছোঁ। এতিয়া মই এয়া অলপমান ঢাকোন মাৰি দিছোঁ। অলপমান পানীটো কমি গ'লে তাৰপিছত আলু অকণমান ভাঙি দি তাৰপিছত আপোনালোকে আৰু অলপ পানী দিব, পানী দি উতলিবলৈ দিব। জনাসকলে বাৰু জানেই দিয়কচোন, এইবিলাক বাৰু সাধাৰণ ৰেচিপি হয়, কিন্তু যিসকল নতুন হয়, যিসকল নতুনকৈ বিয়া হৈছে তেওঁলোকে হয়তো নাজানিবও পাৰে বা আইডিয়া নাথাকিবও পাৰে কি বনাম পাকঘৰত, তেতিয়া তেওঁলোকৰ বাবে সহায় হ'ব। এয়া মই মাছ অকণমান ইয়াতে দি দিলোঁ। এতিয়া মাছখিনি দি অলপমান লৰাই দিছোঁ আৰু এতিয়া ভালকৈ উতলিব দিব লাগিব। এয়া মই ঢাকোনখন লগাই দিলোঁ। এয়া হৈ গ'ল আমাৰ তৰকাৰী। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ইমানতে। বাই বাই।